আমাৰ আজি এটা বিশেষ খবৰ আছিলে যে এখন গাড়ীত ড্ৰাগছ লৈ আহিব। সেই অনুসৰি আমাৰ শ্ৰীৰামপুৰ নাকাত আমাৰ এটা নাকাটো অলপ ষ্ট্ৰং কৰি লগোৱা হৈছিলে সেই খবৰ অনুসৰি। তেতিয়া আমি এখন গাড়ী পালোঁ GJ01HW6169। এই গাড়ীখন আমি ছাছপেক্ট কৰি পেলাই আমি গাড়ীখন ৰখালোঁ। ৰখোৱাৰ পিছত যিহেতু একচুৱেলি শ্ৰীৰামপুৰ য'ত আমাৰ নাকাটো আছে তাত আমি গাড়ীখন যিটো প্ৰপাৰ প্ৰচিডিউৰত কৰিব লাগে, মানে তলেদি সোমাই কৰি আমি গোটেই সম্পূৰ্ণ কৰিব না আমি ইয়াত ধাবাত লৈ আহিলোঁ। ধাবাৰ যিটো আমাৰ গেৰেজত লৈ আহি পেলাই আমি খুলি মেলি চালোঁ। তাত যিটো তেলৰ টেংকি আছে, তেলৰ টেংকিটো আমি কাটি পেলাই দেখিলোঁ যে তাত 24 কেজি অপিয়াম আছে। গতিকে আমি সেই অনুসৰি আমি চিজ কৰিছোঁ। যিখিনি চিজাৰ এক্সিবিট আমি পালোঁ অপিয়ামখিনি, তাৰ ভেলু প্ৰায় 1,20,00,000 টকা। এতিয়া আমি বাকী প্ৰচিডিউৰখিনি কৰি আছোঁ। মানুহ এজন আমি ধৰিছোঁ, তেওঁৰ নামটো কৈছোঁ কৃষ্ণৰাম প্ৰজাপত। তেওঁ যোধপুৰৰ ব্যক্তি হয়। তেওঁ চলাই আহিছিল গাড়ীখন, অকলে আছিলে। গতিকে আমি বাকী প্ৰচিডিউৰখিনি গাড়ীখন ড্ৰাইভাৰে কোৱা মতে যে তেওঁ গুৱাহাটীৰ পৰা যোধপুৰলৈ লৈ গৈ আছিলে।